আমি জানো তার কিবা সংকেত পাম এক ভয়ঙ্কর বিপদের সম্মুখীন হই ব্রহ্মা বিষ্ণু আর রুদ্র একেবারে উপায়হীন হয়ে পড়েছে। এই মাত্র মহাকাল আবির্ভাব হই। মহাকাল? হয় দেবী, মহাকাল আবির্ভাব হয়ে মহাপ্রলয়ের আজ জানিয়ে দিব। মহাপ্রলয় মহাসাগরের জলধারায় সমগ্র পৃথিবী ডুবাই ফেলিব। কোনো কৌট বাঁচি নাথাকিব, মাত্ৰ দৈত্যৰ অসুৰবোৰহে অতিকৈ ভয়ংকৰ হৈ উঠিব। প্ৰভু প্ৰভু, সেইবোৰ সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময় লাগিছে প্ৰভু? দুষ্ট দমন আৰু শান্ত পালন কৰিবই লাগিব দেৱৰী। প্ৰভু, আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে। আপুনি ভাবকচোন দেৱৰী, প্ৰভু ধ্বংস হৈছে সৃষ্টি, পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ? অৱশ্যেই কথাটো মিছা নহয়। এই মহাপ্ৰলয়ত কোনো ক'তো বাচি থাকিব নোৱাৰিব। মহাকালী কৈ গ'ল, এই মহাপ্ৰলয়ৰ মাজত হেনো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বাচি থাকিব। নাৰায়ণ জম্বুদ্বীপৰ ৰজা সত্যব্ৰত তেওঁ অতি ধাৰ্মিক ৰজা প্ৰভু। তেওঁৰ দ্বাৰাই সৃষ্টি পুনৰ ৰক্ষা কৰিব পাৰিব প্ৰভু। কিন্তু কেনেকৈ কৰিছে প্ৰভু? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ। কেনেকৈ জীৱ জন্তু ৰাখিব লাগে তাৰ ব্যৱস্থা কৰিলেই
সৃষ্টি পুনৰ্ৰক্ষা হ'ব প্ৰভু। নিশ্চয় দেৱৰ্ষি। প্ৰভু দেৱৰ্ষি, এইদৰে আহি মাজে সময়ে আমাক বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব। এতিয়া যাওক দেৱৰ্ষি। প্ৰভু এই বাৰ্তা আপুনি নৰ সমাজত প্ৰচাৰ কৰকগৈ। ভাল প্ৰভু, পুনশ্চবাৰে তজু চৰণত সেৱা জনাই তাৰ সেৱে বিদায় মাগিছো। ঈশ্বৰ পৰম বিষ্ণু সচ্চিদানন্দ বিগ্ৰহ অনাদিৰুদিৰ গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন জনতারণ ও তুমি প্রিয়তম পরম দেবতা জানিয়া লৈলো সদন রাম কৃষ্ণ রাম হাতি